যিহেতু ঈদ পালেহিয়ে সমূহ ইছলাম ধৰ্মী লোকলৈ মোৰ ফালৰ পৰা ঈদৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আমাৰ ফুলখিনিৰ পৰা। চেণ্টাৰলৈ গ'লোঁ আৰু দিনটো ভিডিঅ' লোৱা নহ'লে কামত আছিলোঁ যে পাহৰি থাকিলোঁ আৰু আহি বজাৰলৈ গ'লোঁ যিহেতু ঈদ তাৰ কাৰণে বজাৰ কৰিব লগা আছিলে। আৰু আপোনালোকে জনাব দেই বিহ জলকীয়া আচাৰ কোনে কোনে ভৰাইছে। তাৰপিছত আমাৰ মাক চাওক কি কৈছে। টেমাটো বহুত পুৰণা, মোৰ বিয়াৰ পিছৰে টেমা। আজি বদলাইছোঁ, মনটো বৰ দুখ লাগি গৈছে। কিহৰ টেমা কৈ দিয়া সেইটো? এই নিমখ থোৱা টেমা আছিলে, আজি 22 বছৰ হৈ গ'ল। আজি বদলাইছোঁ, এইটো কাৰণে বদলাইছোঁ, এইটো ফুটি গ'ল ঢাকনখন, সেইকাৰণে বদলাইছোঁ। বদলাই মই এইটোত নিমখখিনি ভৰাইছোঁ। মনটো দুখ লাগি গৈছে, কাৰণ এইটো বহুত পুৰণা। একদম মানে মোৰ ল'ৰা ছোৱালীতকৈও এইটো বয়স বেছি, সেইটো কাৰণে মনটো দুখ লাগি গৈছে। আৰু এইবোৰ যে পৰা নাই তুমি কেলে? এইবোৰ কেলে পৰা নাই ইয়াৰ মেটবোৰ? এইবোৰ মেটবোৰ ঈদৰ দিনা পাৰিম, ঈদৰ দিনা এইবোৰ ধুই থৈছোঁ, কাৰণ বতৰৰ কোনো আশা নাই। বৰষুণ দিব, বতাহ দিব, বৰষুণ দিব, বতাহ দিব, ৰ'দ নাই, সেইটো কাৰণে